हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल मैं गगन बर्मार आज आपलोक लै जाम मैं विकास दार घर विकास दा माने कोन गम पाइछने ब्लैक एंड व्हाइट खेत जो चैनल आछे ब्लैक एंड व्हाइट तेखेतर घर लै जाम तेखेते केनेके भिडिओ शूट करे आपनालोक देखाबले चेष्टा करिम गतिके बलक एति आमी भिडिओটো आरम्भ करि विकास दार घर लै जाम ঘৰত ব্লেক এণ্ড হোৱাইট চেনেলৰ বিকাশৰ ঘৰত গৈ আছোঁ আৰু যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ইয়াৰ পৰা মানে আমাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আজি বলক এতিয়া আমি পালোঁ কঁঠালবাৰী দেউলখোলা এই অলপ আগত আছে দেউলখোলাৰ মন্দিৰ দেউল মন্দিৰ য'ত দেউল হয় আমাৰ কঁঠালবাৰী দেউল আৰু এইটো হৈছে দেউলৰ মন্দিৰ আৰু এতিয়া আমি এনেকৈ চিধাই যাব লাগিব বিকাশৰ ঘৰলৈকে য'ত আৰু এইখিনি ঠাই কোৱা হয় নগাঁও আমাৰ লোৱাৰ আছামতো নগাঁও আছে এইখিনিত নগাঁও বুলি কয় এইটো নগাঁও স্কুল এইটো আমাৰ লোৱাৰ অসমত মানে নগাঁও আছে এইখন নগাঁও বুলি গাঁও আছে এইখিনি নগাঁও বুলি কয় আজিকালি ধমধমা ৰাস্তা ধুনীয়া হৈছে এনেকৈ চিধা যাব পাৰিব আপোনালোকে আমাৰ যিটো বৰমা কলেজৰ পৰা অহা ৰাস্তা আছে এনেকৈ চিধা আহিলে পাব ধমধমা ৰাস্তা খুব ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে আজিকালি ৰাস্তা যিটো মই আগতে যিহেতু এইটো ৰাস্তাতে গাড়ী চলাইছিলোঁ তেতিয়া খুব বেয়া আছিল ৰাস্তাটোৰ কণ্ডিশ্যন আৰু আজিকালি বহুত ধুনীয়া হৈ গৈছে ৰাস্তাটো এতিয়া আমি গৈ আছোঁ ব্লেক এণ্ড হোৱাইটৰ ঘৰলৈকে আৰু এতিয়া পালোঁ আমি গেলপেজাৰ পালোঁ গেলপেজাৰ আৰু এনেকৈ চিধাই গ'লে আমি পাম ধমধমা বলক আৰু এতিয়া আমি আহি আছোঁ ধমধমাৰ ৰতনপুৰ কলনীক বলনক চলাব দিছোঁ অলপ স্কুটিখন আৰু বিকাশ দাক লগ পামেই চাই থাকক ভিডিঅ'টো চাই থাকক পূৰা মস্তি হ'ব আজি ভিডিঅ'টো চাই থাকক পূৰা শেষলৈকে ফাইনেলি বিকাশ দাক লগ পাই গ'লোঁ বিকাশ দাই নতুন ভিডিঅ' এটা শ্বুটিং কৰি আছে নতুন ভিডিঅ'টোৰ নাম ক'ব পাৰোঁ আমাক আৰু ময়ো মেনশ্যন কৰি দিম আপোনালোকক বিকাশ দাৰাই নতুন ভিডিঅ'টো বিকাশ দাৰ ভিডিঅ'টো চোৱাৰ লগতে মোৰ ভিডিঅ'টো চাব মই গগন বৰমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে আৰু বিকাশ দাৰ নতুন ভিডিঅ'টোৰ নাম হৈছে তিৰিৰ সন্দেহ বিকাশ দাৰাই এই ভিডিঅ'টো চাব ময়ো চাম আপোনালোকক তোমাৰ ৰুমালখন দেচোন মই তেনে ভাত খাই আহিলোঁ আৰু ৰুমাল দি মুচি মুচি কেতিয়া বাচন ধোৱা তুমি দিব তোমাৰ ইমান বেয়া ফিলিংছ কৰি আছে চব বস্তু এই ঠিক জানে না ভাত খাই আহা লাগব তুমি প্রথম কবা সুষমা জোর ফার্স্ট সুষমা কবা সেকেন্ড কি কবা মোবাইল কিবা কব না তুমি মোবাইলটো চালা চাই আছো ইয়া চালা সে সে ও দিলো থ্যাংক ইউ ধন্যবাদ আমার একটা চ্যানেল আছে আপনি লাইক শেয়ার সাবস্ক্রাইব তো কৰি ল'ব আৰু কি কবা আমার নতুন চ্যানেল যে চ্যানেলটোৰ নাম কি মই গগন বৰমাৰ কি ভিডিওটা আমি ব্লগ দিওঁ বেছিকৈ আৰু কিবা কিবা জায়গা দেখাবলৈ চেষ্টা কৰিছোঁ হাফলং যাম যিহেতু হাফলংখিনি দেখাবলৈ চেষ্টা কৰি আছোঁ ঠিকে আছে মানে কামগেলা কৰিছ ভালকৈ কৰিছ মানে ধৰি লোৱা ভিউজ পাম বুলি কাম নকৰবা কামটোক অন্তৰৰ পৰাই শ্ৰদ্ধা কৰি পেলাই আগবাঢ়া অন্তৰৰ পৰাই মৰম কৰি পেলাই কামটোক আগবাঢ়ি থাকিলে মানে সফল হ'বা মই এজন মানে গাড়ী চালক যেহেতু মই গাড়ী চলাইলে গোটেইখিনি জায়গা দেখি থাকোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ ছাবস্ক্ৰাইবাৰখিনিক অলপ দেখাব খুজিছোঁ সেইখিনি মোটামুটি বেছি ভিউজ বা কিবা পাম বুলি মই ঠিকে আছে তুমি ধৰি লোৱা বহুত জেগা ঘূৰি থাকা তাৰে লগত নিজৰ কামো হ'ল ভিডিঅ' কৰলা তুমি ক'ত গেলা মানুহক দেখা পালাক জাগাগিলাও দেখা পালাক ঠিকে আছে চিন্তাধাৰাটো ভাল মানে কৰি থাকা ভালকৈ কৰি থাকা ভাল হ'ব আৰু ঠিক আছে আৰু কেতিয়াবা লগ পাম ভাল লাগে কি নাম মোৰ নাম শ্ৰী গগন বৰ্মন ঠিক আছে লিংকটো মোক দিবাচোন কি পাৰিছো কিবা পাৰিছো ঠিক আছে তাই বেছি আও গৈছে তোমাৰ মুখখন হাল্লা কৰি গৈছে দে হেনে মানে থাকবা হেনে মানে অলপ একো লাগি বেটাৰ কি চাইছ ৰবা আৰু এনেকৈ শ্বুটিং হয় বিকাশ দাহঁতৰ মানে কি যিবিলাক ভিডিঅ' বনোৱা হয় এনেকৈ শ্বুটিং কৰা হয় আৰু তেখেত ভাইটিয়ে এনেকৈ শ্বুটিং কৰি আছে হাই কৈ দিয়া ভাইটি হাই
আৰু এখেত আমাৰ এই ভিডিঅ'টোত দেখিছিলে যে মনুমতী বাইৰ লাৰু কম হৈছিল এখেতে হৈছে এই মানুহজন মইনাৰ মাক শ্বুটিং কৰি আছে মইনাৰ মাকে বিকাশ দাৰ ঘৰত চাহ খাব দিলে চাহ আৰু বিকাশ দা শ্বুটিং কৰি আছে এইটা মেইন লিডত আছে চাগে কিবা আৰু ভিডিঅ'টোৰ নাম কি হ'ব এইটোৰ তিৰিৰ সন্দেহ ভিডিঅ' বনাই আছে বিকাশ দাই কালি পৰহি ভিতৰত পাব আৰু বিকাশ দাৰ ভিডিঅ'টো চোৱাৰ লগতে মোৰ ভিডিঅ'টো চাব আৰু ভিডিঅ' আমাৰ চাব লগতে এওঁৰ ভিডিঅ' গেলা আপোনালোকে চাব মানে যিহেতু ব্লগিং বহুত জেগা ঘূৰি ফুৰে তো এওঁ নিজেও দেখব জেগাগেলা আপোনালোককো দেখাব আপোনালোকে মানে ভিডিঅ'বিলাক ভালকৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ছাবস্ক্ৰাইবটো মানে কৰিলে অলপ উৎসাহ হ'ব আৰু মানে ভিডিঅ' কৰাৰ কাৰণে মানে উৎসাহিত হ'ব আৰু যিখিনি কৰিব লাগে আছে গোটাই কৰি দিব এতিয়া আমি বিকাশ দাক লগ কৰি আহিলোঁ তেখেতৰ শ্বুটিং অলপ দেখুৱাই দিলোঁ আপোনালোকক আৰু যিহেতু বিকাশ দাই মানে কি ধুনীয়া ৰেচপেক্ট দিলে ক'ব লাগিব কিন্তু যি ধুনীয়া ৰেচপেক্ট দিলে চাহ তাহ খোৱালে মানে মানুহ এনেকুৱা হ'ব লাগে আমি ভাবিছিলোঁ হয়তো বিকাশ দাক লগ নাপামেই নেকি কিন্তু লগ পালোঁ লগ পাই বহুত ভাল লাগিল বিকাশ দাই যিখিনি ৰেচপেক্ট দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ বিকাশ দা আৰু মোৰ যদি ভিডিঅ'টো চাই আপুনিও এটা লাইক এটা কৰি দিব যে গম পাম বিকাশ দাই মোৰ ভিডিঅ'টো চালে আৰু আপোনাৰ শ্বুটিংখিনি দেখুৱাই দিছোঁ অকণমান চাব আপুনিও কেনেহেন হৈছে আৰু মোৰ ভিডিঅ'টো সকলোকে ছাবস্ক্ৰাইব কৰি দিব ক'ব আপুনিও কৰি দিব ধন্যবাদ বিকাশ দা আজি লগ পোৱাৰ কাৰণে আৰু ফ্ৰেণ্ডছ আপোনালোকক কৈছোঁ যে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক কেনেহেন হ'ল আৰু তেতিয়াহে কমেণ্ট কৰিলেহে মই মানে কি আগুৱাই যাব পাৰিম বা ছাবস্ক্ৰাইব কৰিলেহে আগুৱাই যাব পাৰিম আৰু নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এই মাহতে কোনোবা এদিন মই হাফলং যাম আপোনালোকক হাফলং দেখাবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'টো ইমানেই আছিল আৰু আগলৈ নতুন ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ ধন্যবাদ জয় আই অসম।